অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলটো নতুনকৈ চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। দুৰ্গা পূজাৰ প্ৰাক্ষণত আমি আশা কৰি আছিলোঁ, আমাৰ সকলোৰে মনত আশা এটা আছিল যে মাননি বৃদ্ধি সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা আমালৈ কিবা এটা ভাল খবৰ আহিব। কিন্তু ক'ত? দুৰ্গা পূজা শেষ হ'ল, কিন্তু আমালৈ অৰ্থাৎ অংগনবাড়ী কৰ্মী সহায়িকালৈ নাহিল কোনো ধৰণৰ ভাল খবৰ। গতিকে সকলো অংগনবাড়ী কৰ্মী সহায়িকাৰ মনত দুখ আৱেগেৰে ভৰি পৰিছে। কিন্তু সংসাৰীসকলে সংসাৰ কৰিবই লাগিব। দুখ বুলি হাত সাৱটি বহি থাকিলে হ'ব জানো? অংগনবাড়ী বাইদেউসকল বহুত আন্দোলন কৰিলে, কিন্তু চৰকাৰে মানে মামাই কৰ্মীসকলক আশা দিছে তেওঁ নিশ্চয় কিবা কৰিবই, হয়তো অলপ পলম হ'ব পাৰে। স্বাভাৱিক, পূজাৰ সময়ত অংগনবাড়ী কৰ্মী সহায়িকাই নিজে কৰ্ম কৰি যদি ঘৰৰ ল'ৰা-ছোৱালী, শহুৰ শাহুহঁতক ভাল কাপোৰ এযোৰ দিব নোৱাৰে, সঁচাই আমাৰ অসমৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাদেৱে এইখন ৰাজ্য যেনেদৰে চলাব খোজে তেনেদৰেই চলিব। গতিকে আমি আশাৰে বাট চাই আছিলোঁ নহয়, থাকিবই লাগিব, কিয়নো তেওঁৱেই অল ইন অল। আমি বুজা নাই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্লেনিং কি। তেওঁ নাৰী সমাজৰ বাবে বহুতো কিবা-কিবি অনুদান কৰিছে, বৰ্তমানো কৰি আছে। ভাল কাম কৰিছে যে বৃদ্ধ অকলশৰীয়াই হওক বা অবিবাহিত বয়সীয়াল ছোৱালীৰ বাবে অৰুণোদয় আঁচনি, এনেধৰণৰ বহুত ধৰণৰ আঁচনিৰে আমাৰ নাৰীসকলক সহায় কৰি আছে। কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাসকল এই সমাজৰ, এইখন সমাজৰে অসমৰ নাৰী নহয় জানো? আকৌ এবাৰ কৈছোঁ, আপোনাৰ প্লেনিং বুজা নাই। অংগনবাড়ী বাইদেউসকলৰ বাবে আপুনি মাননি বৃদ্ধি সোনকালে কৰক, নহ'লে এইসকল কৰ্মী অন্ধ মানে কণা হ'ব সোনকালে, লেঙেৰা হ'ব সোনকালে। কিন্তু কিহৰ বাবে? মোবাইলত পোষণ ট্ৰেকাৰত কাম কৰি কৰি চকুৰ পাৱাৰ শেষ, কিন্তু এগিলাচ গাখীৰ খাবৰ পইচা নাই। ৰাইজৰ ঘৰে ঘৰে গৈ হোম ভিজিট কৰি কৰি লেঙেৰা হ'ব, কিন্তু ভাল ভাল খাব নাপায়। গতিকে যিখিনি কষ্ট হয় সেইখিনিৰ বিনিময় দিয়ক, নহ'লে শিশু, গৰ্ভৱতী, প্ৰসূতি, পুষ্টিহীনতা নিৰাময় হ'ব, কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ পুষ্টিহীনতাৰ পৰিমাণৰ বৃদ্ধি পাব। গতিকে মহাশয়, আপুনি সকলোকে সমান চকুৰে চাওক আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এবাৰ ভাবক। আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী বাইদেউ, আপুনি নাৰী হৈ এবাৰ অংগনবাড়ী কৰ্মী সহায়িকা নাৰীসকলৰ বাবে এবাৰ মাননি বৃদ্ধি ঘোষণা কৰক। অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলে ইমান কষ্ট কৰি আছে আৰু কৰিব দিনে নিশাই।